নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে, আমাৰো ভালেই। আৰু আজি সেইফালে চাওকচোন, নৈখন পানী বাঢ়িছে পূৰা। এইকেইদিন বতৰটো অকণমান বেয়া যে, বৰষুণ দি আছে, সেইকাৰণে নদীত পানীও বাঢ়িছে। এইফালে বেটি বেটি চোৱা আকৌ এইফালে হাই কৰি দিয়া, আকৌ হাই কৰি দিয়া, আকৌ এইফালে কৰা। হাই হাই। আজি আমাৰ বেটীৰ বেজী আছিলে, ডেৰ বছৰীয়া বেজীটো আছিলে। 3টা বেজী দিলে। বেজী দিয়া সময়ত অকণমান কান্দিলে, তাৰপাছত পূৰা খেলিছে। আৰু আহোঁতে লগৰজনীক মানে বেজী দি আহি পেলাই লগৰজনীৰ ঘৰত সোমালোঁ। তাত ইমানেই নাচিছে, তাই নাচি মেলি বহুত দেৰি বহিলোঁ তাত। এতিয়া আহিছোঁহে, 2টা বাজিব হ'ল। এতিয়া ঘৰলৈ বুলি আহি আছোঁ। আৰু ৰাতিকৈ চাগে আজি পূৰা বিষাব তাই, নাচিলে খোজকাঢ়িলে পূৰা, হয়নে নহয় বেটি?